এভৰিৱান বৰেণ্ট ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। মাজুলীত যিহেতু ৰাস হৈ আছে, আমি ৰাস চাবলৈ আহিছোঁ। এতিয়া গৈ আছোঁ গায়ত্ৰী সত্ৰ গৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ ৰাস। পাই গ'লোঁ, পাই আহি পেলাই দেখিলোঁ ৰশ্মি আৰু বিকাশ দা আছে। বিকাশ দা ইফালে আছে, ৰশ্মি কিবা এটা কম ইউটিউব চেনেলটোৰ বিষয়ে কিবা এটা এইটোৱে কম গাইছ, আমাক যেনেকৈ মৰম কৰিছে তাইকো মৰম কৰিব। তাই অকলে ইমান হেৰি কৰি আছে। মোৰ বেক চাইডতো বিকাশ আছে, বাট তাই অকলে কৰি আছে, মই তাইক চাপৰ্ট কৰিব। থেংক ইউ। চাওকচোন গাইছ, এই পুখুৰীটো দেখিছেনে? যেতিয়া কৃষ্ণ জন্ম হয়, বসুদেৱে নন্দঘৰত থ'বলৈ যায়। নন্দঘৰত থ'ব যাওঁতে এই পুখুৰীটোৱে আচলিকৈ মানে দেখুৱায়। এনে মঞ্চবোৰত পৰ্দাত দেখুৱাই, ইয়াত আচলিকৈ দেখুৱাই। চাবহে নোৱাৰিলোঁ মানুহৰ ভিৰৰ পৰা। তাৰপিছত খাবলৈ আহিলোঁ জেলপি। ইমান মানুহ নহয়, ইমানেই মানুহ ন, তাত একো কৰিবগৈ নোৱাৰি। না মানে ৰাস চাব পাৰি, না বহিব পাৰি, একো কৰিবই নোৱাৰি। ইয়ালৈ আকৌ আহিলোঁ, য'ত ঘৰৰ ওচৰত ৰাস হয় তাতে আহিলোঁ। আৰু য'ত গায়ত্ৰীহঁতত গৈছিলোঁ ন, গায়ত্ৰীহঁতত ইমান ভিৰ ন, সিমান ভিৰ তাততো চাব নোৱাৰে। সিহঁতৰ মৰমক লৈ থিয় হৈ চাব নোৱাৰে, বহিবলৈ কোনো ছিষ্টেম নাই যে। সেইকাৰণে ঘৰৰ ওচৰৰ ৰাসখনলৈকে আহি গ'লোঁ। তাৰপিছত ৰাস চাম, ভিতৰত গৈ পেলাই দেখুৱাই আছোঁ কি কি হয়, চাই থাকিব লাষ্টলৈকে। আমাৰ ঘৰৰ ওচৰৰ মঞ্চখনত আহিল আকৌ মামা।
কাৰণ কালি ৰাতি ভিডিঅ'টো সামৰাই নহ'লে যিহেতু আমাৰ বহুত ৰাতি হ'ল অহা আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে সকলোৱে মৰম দিব জনা নজনা মাজেৰে কৈছোঁ আৰু বহুত চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেন্তে বাই